নমস্কাৰ সকলোকে। কথা দুটামান আছে ক'বলৈ। আপোনালোকে ৰৈ ৰৈ বিনালে চিনেমাখন চালেনে? মই পিছে চালোঁ। আৰু বহুতে চিনেমাখনত চাই হলত ভিডিঅ' ৰেকৰ্ড কৰি পিনি তোমাৰ নিজৰ ছ'চিয়েল মিডিয়াত দিছে। মই কালি ইউটিউবটো চাই আছিলোঁ। তাৰপিছত এজন মানুহ এজনে ইউটিউবত গোটেই মুভিখনেই দি দিছে, ৰৈ ৰৈ বিনালে 2 ঘণ্টা কিমান মিনিটৰ চিনেমাখনেই দি দিছে ইউটিউবত। মই চালোঁ, চাই পিনি কি আছিলে ল'ৰাজনৰ নাম, কিবা ৰফিকুল নে এনে কিবা আছে, ৰফিকুল এছ ব্লগ বুলি আছে চেনেলটো। তাৰপিছত মই চালোঁ, চাই পিনি গোটেই 2 ঘণ্টা চিনেমাখনে দি দিছে ইউটিউবত। এনেকুৱা কৰিব নালাগে। আপোনালোকে যদি চিনেমাখন যদি চাই পিনি ভিডিঅ' নকৰিলেও হয় ন। আপোনালোকৰ বহুতে ভিডিঅ' কৰিছে, ভিডিঅ' কৰি পিনি তোমালোকৰ ইউটিউবত দিছে, ফেচবুকত দিছে। এনেকৈ দিব নালাগে। বহুত কষ্টই বনাইছে চিনেমাখন ন। তাকে মই ল'ৰাজনক ফটোখন আপোনাৰ স্ক্ৰীণত দেখাই দিছোঁ। এইজন ল'ৰাজন। কোনো যাতে চিনেমাখন হলৰ পৰা চাই পিনি তোমাৰ নিজৰ ছ'চিয়েল মিডিয়াত আপলোড নকৰে, তাকেই মই ভিডিঅ'টো বনালোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। পাৰিলে এটা ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।